নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাহক আজিৰ সংবাদ শিৰোনাম স্যাটেলাইট টাউনশ্বিপ গঠনৰ বিৰোধিতাৰে জাগিৰোডত মানৱ শৃংখল কাৰ্যসূচী সদৌতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত উলিওৱা হ'ল এই প্ৰতিবাদী সমদল জাগিৰোডৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ৰোগীয়ে নাপায় পৰ্যাপ্ত সা-সুবিধা চিকিৎসালয়ৰ কৰ্তৃপক্ষক জবাবদিহি কৰিলে জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাই গাঁও ডিমৰীয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড প্ৰেমিকে নৃশংসভাৱে হত্যা কৰিলে প্ৰেমিকাক মৰিগাঁও বন বিভাগত দালালৰ দপদপনি বন বিষয়াৰ দালালৰ যোগেৰে ধন সংগ্ৰহৰ অভিযোগ এতিয়া চাহক বাতৰি বিস্তৃত ৰূপত কেনে চলিছে জাগিৰোডৰ মাজমজিয়াৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় পৰ্যাপ্ত সা-সুবিধা অবিহনে ৰোগীয়ে বিদায় লয় চিকিৎসালয়খনৰ পৰা দৰবৰ লগতে অন্যান্য পৰীক্ষা সম্পৰ্কীয় সা-সুবিধাৰ পৰা বঞ্চিত হৈ ৰোগী কাষ চাপিবলগীয়া হয় ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ এই সমগ্ৰ ব্যৱস্থাৱলীৰ বাবে ক্ষুভিত হৈ মঙলবাৰে জাগিৰোডৰ আছুৰ নেতৃত্বই জবাবদিহি কৰিলে চিকিৎসালয় কৰ্তৃপক্ষক শীঘ্ৰেই সকলো চৰকাৰী সা-সুবিধা চিকিৎসালয়খনত উপলব্ধ কৰাৰ দাবী আছুৰ নেতৃত্বৰ প্ৰকৃততে কিমান উন্নয়ন হৈছে অসমৰ চিকিৎসা খণ্ডৰ জাগিৰোডৰ মাজমজিয়াত অৱস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ে উদঙালে প্ৰকৃত স্বৰূপ বৃহত্তৰ জাগিৰোড অঞ্চলৰ একমাত্ৰ উন্নত চৰকাৰী চিকিৎসালয় বুলি দাবী কৰা চিকিৎসালয়খনত নাই পৰ্যাপ্ত সা-সুবিধা নাই ঔষধ নাই ৰোগী বহা ঠাইত ফেনৰ ব্যৱস্থা বিকল হৈ আছে তেজ পৰীক্ষা কৰা মেচিন স্থানীয় লোকৰ অভিযোগ অনুসৰি মঙলবাৰে জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত হৈ জবাবদিহি কৰিলে চিকিৎসালয় কৰ্তৃপক্ষক আমাৰ শুনিছো কথাটো যে ইয়াৰ পৰা কিছুমান টেষ্ট কি কৰে তেওঁলোকে তাত নিকেনে কৰে নন মেডিকোছ না কিবা নাম জীবৰ পৰীক্ষা আমাৰ ইয়াত হয় সেইটো আমি কৰোৱে জীবৰ নহয় মানুহে য'ত সুবিধা হয় তাতে কৰে সেইটোতো আপোনাৰ হ'লে কৰিব লাগিব পাৰে হয় না ডক্টৰক ফাস্টিং বিপি যেতিয়া নন মেডিকেল এনেকৈ লাগিব বুলি ক'ব নোৱাৰিব দিদিহে ক'ব সেইটো পেচেণ্টে ইচ্ছামতে কৰিব পেচেণ্টৰ যেতিয়া গাইডলাইন মানি দিব নোৱাৰা কোনো ধৰণৰ কোনো যেতিয়া কি হ'ব পেচেণ্টৰ যেতিয়া ইনফৰমেশ্যন থাকিব যেনে ফাস্টিং বিপি বেছি থাকিলে এছবিএনচি কৰিব লাগিব এতিয়া আমাৰ এইবোৰ টেষ্ট নহয় বৰ্তমান এইবোৰ হোৱা নাই কাৰণটো হ'ল আমাৰ মেচিনটো সেইটো বেয়া হৈছে ভাল কৰিব লাগে সেইটো আমি ভাল কৰিবলৈ কৈ আছো সেইটো কৰিলে এইবোৰটো কিমান দিন ধৰি বেয়া হৈছে কিমান দিন ধৰি বেয়া বহুত জনাইছে নহয় ইয়াত আমাৰ এমডি মেডাম পৰ্যন্ত আহি গ'ল জইন ডাইৰেক্টৰ ছাৰ জানে আমাৰ চবেই ওপৰৰ মহলৰ মানুহে জানে এইটো মেচিন বেয়া এতিয়া তেওঁলোকে চেঞ্জ কৰিম বুলি কৈছে কেৱল বিজ্ঞাপনতে আবদ্ধ বিয়াগম স্বাস্থ্য বিভাগৰ এই পয়ালগা ব্যৱস্থাৰ ফল ভুগিছে সাধাৰণ জনতাই বহু আশা কৰি চিকিৎসাৰ বাবে ওলাই অহা ৰোগীয়ে অৱশেষত আশ্ৰয় ল'ব লগা হয় ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ শীঘ্ৰেই জাগিৰোড আছুই এই ক্ষেত্ৰত সকলো ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰি ৰাইজক চিকিৎসা সম্পৰ্কীয় সকলো সা-সুবিধা প্ৰদান কৰাৰ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষক জাগিৰোড আত্মসন্থাৰ এটা সজাতিলৈ আহি আমি নখোলাৰ মহাত্মা গান্ধী যিখন আদৰ্শ চিকিৎসালয় আছে তাত আহিলোঁ আমি তালৈ আহি ৰাইজৰ অভিযোগ পাই আছিলোঁ আমি দীৰ্ঘদিনেৰে আজি আহি মানে আমি আটাইতকৈ অচিন্তজনকভাৱে আমি সন্মুখীন হ'লোঁ যে এইখন হস্পিটেল আচলতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত এখন চৰকাৰী হস্পিটেল থাকিব লগা কাৰণে এইখন আছে আচলতে এখন চৰকাৰী হস্পিটেল নহয় এখন মৰণ ফাৰ্ম যদি মানুহৰ যদি সাধাৰণ যদি মেকুৰীয়ে কামে যদি বেজীটো ল'বলৈ এখন হস্পিটেল পৰ্যাপ্ত মানে বেজীটো নাপায় ৰাইজে অভিযোগ কৰি আছিলে আমাক আত্মসন্থাৰ দীৰ্ঘদিনৰ ধৰি আমি আহিলৈ আজি কৈছোঁ যে এখন হস্পিটেলত মানুহে অপেক্ষাৰত যোনখিনি পেচেণ্ট থাকে পেচেণ্টখিনি বহিবলৈ বা হেৰি কৰিব পৰ্যন্ত এখন ফেনৰ অভাৱ আমি ছাত্ৰ সন্থাই এটা দাবী জনাইছোঁ যে অতি শীঘ্ৰে যাতে এই সমস্যাখিনি সমাধান হ'ব লাগিব যদি সমাধান নহয় যদি চৰকাৰে যদি এইখিনি সমস্যা একচুৱেলি তাতকৈ ডাঙৰ কথাটো হৈছে এজন কেবিনেট মন্ত্ৰীৰ গৃহ সমষ্টিৰ মাজমজিয়াত অৱস্থিত চৰকাৰী স্বাস্থ্য খণ্ডৰ দুৰৱস্থা এয়া গতিকে আমি ৰাইজে যোনখিনি সমস্যা লৈ ৰাইজে যোন সমস্যা ভুগি আছে যদি সমাধান নহয় আমি ৰাইজৰ লগত থাকি আমি ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে এই বিষয়ে আন্দোলন কৰিম যদি এজন চিকিৎসকে যদি 7টা মেডিচিন লিখি দিয়ে এখন প্ৰেছক্ৰিপশ্যন 7টাই এটা মেডিচিন উপলব্ধ এখন
চিকিৎসালয় আচলতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ আচলতে দুৰৱস্থা এয়াই আপোনাৰ ইয়াত ব্লাড টেষ্টটো নকৰে কোনো ধৰণৰ চিটি স্কিন ব্যৱস্থা নাই কোনো ধৰণৰ টেষ্টৰ বাহিৰে তেওঁলোকক যদি 10টা টেষ্ট যদি দিয়ে 10টা টেষ্ট 5টা টেষ্ট উপলব্ধ বাকীখিনি টেষ্ট বাহিৰত কৰিব লাগে যদি বাহিৰতে কৰিব লাগে সাধাৰণ মানুহখিনি তো চৰকাৰৰ ওচৰত আহে কিহৰ কাৰণে ডিমৰীয়াৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ থকাত প্ৰচণ্ড গৰমত পাঠ গ্ৰহণ কৰিছে কণ শিক্ষাৰ্থীয়ে বিগত প্ৰায় এটা বছৰ ধৰি বিভাগৰ নিৰ্লিপ্ত ভূমিকাৰ ফল ভুগিছে এইসকল কণমানিয়ে বিদ্যুৎ সংযোগ নথকাৰ বাবে আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহত নচলে ফেন নাপায় বিশুদ্ধ খোৱা পানী সেয়েহে এই ক্ষেত্ৰত নৱনিৰ্বাচিত বিধায়কক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ ডিমৰীয়াৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰত অচলাৱস্থা বিদ্যুৎ সংযোগৰ অবিহনে চলিছে কেন্দ্ৰসমূহ সুন্দৰ আন্তঃগাঁথনিৰে নিৰ্মাণ কৰা অংগনবাড়ী কেন্দ্ৰত শিক্ষাৰ্থীৰ দুৰৱস্থা এই দৃশ্য ডিমৰীয়াৰ এটি আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ প্ৰচণ্ড গৰমত বিচনীৰ বালৈ এনেদৰে পাঠ গ্ৰহণ কৰিছে দেশৰ ভৱিষ্যতে বিগত এটা বছৰ ধৰি ক্ষেত্ৰীৰ শংকৰগোগ আদৰ্শ অংগনবাড়ী কেন্দ্ৰকে ধৰি ডিমৰীয়াৰ প্ৰায়সমূহ আদৰ্শ অংগনবাড়ী কেন্দ্ৰতে নাই বিদ্যুতৰ সংযোগ বিভাগীয়ভাৱে বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবে বন্ধ হৈ আছে বিদ্যুৎ যোগানৰ সকলো ব্যৱস্থা ফলত প্ৰচণ্ড গৰমতো কণ শিশুসকলে বঞ্চিত হৈছে বিজুলী পাংখাৰ সেৱাকে ধৰি বিশুদ্ধ খোৱা পানী আৰু অন্যান্য সা সুবিধাৰ পৰা আমাৰ প্ৰায় এবছৰ হ'ল এবছৰৰ পৰা আমাৰ বিদ্যুৎটো নাই অসুবিধা মানে আমাৰ যথেষ্টখিনি অসুবিধা হৈছে বিশেষকৈ আমাৰ ঠাণ্ডা দিনকেইটা বাৰু আমাৰ গুচি গ'ল ঠাণ্ডা দিনকেইটাত আমাৰ ইমান অসুবিধা নাপালোঁ কিন্তু যেতিয়া গৰমৰ তাপটো বেছি হৈছে তেতিয়াৰ পৰা আমাৰ মানে বেছি অসুবিধাৰ সন্মুখীন হৈছোঁ ল'ৰা ছোৱালীখিনি স্কুললৈ আহে ঠিকে তাৰপিছত অলপ পিছতে মানে সিহঁতে ঘৰত যাওঁ বুলি কয় মানে সকলোৰে ঘৰত ফেন আছে এতিয়া আমাৰ স্কুলত ফেনৰ বতাহ খাব নাপায় তেওঁলোকক মানে বিচনীৰে বিচে আমাৰ সহায়িকা বাইদেউ বিচি আছে আমি এনেকৈ এজনী মানে বিচি ৰাখিব লগা হৈছে বিচনী মাৰিয়ে ৰাখোঁ আমি তেওঁলোকক আৰু বিশেষকৈ আমাৰ পানীৰ অসুবিধা হৈছে টয়লেটৰতো আমাৰ পানী নাই আৰু ওচৰৰ পৰা আমি পানী কঢ়িয়াই আনি পেলাই বাৰু সেইখিনি আমি চলিছোঁ কিন্তু আমাৰ বিশেষকৈ মানে শিশুখিনিৰ কাৰণে আমাৰ বেছি অসুবিধা হৈছে সমান্তৰালভাৱে গৰমৰ প্ৰভাৱত বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ আশংকা ব্যক্ত কৰিছে অভিভাৱকসকলে নাই গৰমত বহুত কষ্ট পায় তেওঁলোকে কেতিয়াবা আমি বিচনী মাৰি বিচি থাকোঁ কেতিয়াবা বেছি উৎকট গৰম দিলে মানে আমি লৈ যাব লগা হয় ঘৰলৈ তেনেকুৱা নিচিনা হয় তেওঁ যদি আমাক কাৰেণ্টৰ সুবিধাটো কৰি দিয়ে আমি নতুন আনন্দিত হ'ম এবছৰ নাই জনোৱা হৈছে এতিয়ালৈকে ব্যৱস্থা নাই আনহাতে বান্দৰৰ উপদ্ৰৱত ভাঙি গৈছে নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা গৃহৰ চিলিঙকে ধৰি অন্যান্য সামগ্ৰীসমূহ শীঘ্ৰেই ডিমৰীয়াৰ নৱনিৰ্বাচিত বিধায়কগৰাকীৰ লগতে সংহত শিশু প্ৰকল্প উন্নয়ন বিষয়াক এই ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰি শিশুসকলৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ দাবী জনাইছে অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী তথা অভিভাৱকসকলে আমি জনাইছিলোঁ ছাৰক জনোৱা হৈছিলে মানে আগত আমাৰ বাইদেউ আছিলে আমাৰ ডিপাৰ্টমেণ্টত CDP বাইদেউ আছিলে তেওঁক আমি জনাইছিলোঁ আৰু এতিয়া আমাৰ নতুন ছাৰ আহিছে তেওঁকো আমাৰ জনোৱা হৈছে ছাৰে আহিয়ে সেইটো কামেই হাতত লৈছে নতুনকৈ জইনিং হৈ ছাৰে সেইটো কাম লৈছে কিন্তু ছাৰে অতি সোনকালে দিম বুলি কৈছে আমি আমাৰ ছুপাৰভাইজাৰ বাইদেউৰ পৰা আমি শুনি থাকোঁ সোনকালে যাতে ছাৰে সোনকালে এই ব্যৱস্থাখিনি কৰি দিয়ে মোৰ কেন্দ্ৰৰ শিশুখিনিৰ অকল নহয় আৰু আমাৰ সকলো আমাৰ ডিমৰীয়াৰটো প্ৰায় কেন্দ্ৰৰে কাৰেণ্ট কটা গৈছে বিজুলীবিলাক বন্ধ কৰি দিছে তেওঁলোকৰো সুবিধা হ'ব সেইটো কাৰণে যাতে আমাক সুবিধাত আমাৰ বিধায়ক মহোদয়াই অতি সোনকালে যাতে আমাৰ শিশুখিনিৰ সুৰক্ষাৰ কাৰণে তেওঁ যাতে সোনকালে আমাৰ বিজুলীটো দিয়াৰ ব্যৱস্থা কৰি দিয়ে তেওঁ সোনকালে যোগান ধৰে আমি তেওঁক ধন্যবাদ জনাব পাৰিম তেতিয়া তেওঁ যাতে আমাক অতি সোনকালে মানে গৰমৰ সময়তে যাতে আমাক তেওঁ সোনকালে কৰি দিয়ে
এক শিহৰণকাৰী হত্যাকাণ্ডই জোকাৰি যায় সমগ্ৰ ডিমৰীয়া ১ নং ঔজাৰী গাঁৱৰ যুৱতী সুস্মিতা মণ্ডলৰ ক্ষত মৃতদেহ গাঁও ডিমৰীয়াৰ এখন পথাৰত উদ্ধাৰ হোৱাত সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ সমগ্ৰ ঘটনাৰ পম খেদি ক্ষেত্ৰী আৰক্ষীয়ে শুকুৰবাৰে আটক কৰিবলৈ সক্ষম হয় ঘাতক বিপুল মল্লিকক দীৰ্ঘদিনৰে পৰা প্ৰেমৰ সম্পৰ্ক থকা বিপুল মল্লিকে কিয় হত্যা কৰিলে প্ৰেয়সীক এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন হত্যাকাৰী নাই কোনো অনুশোচনা ক্ষেত্ৰী আৰক্ষীৰ সফলতা ঘটনাৰ 12 ঘণ্টাৰ ভিতৰতে গ্ৰেফতাৰ কৰিলে হত্যাকাৰীয়ে কেমেৰাৰ সন্মুখতে নিজেই ডেগাৰেৰে হত্যা কৰা বুলি দিলে বিস্ফোৰক স্বীকাৰোক্তি বেলেগ ল'ৰাৰ লগত সম্পৰ্ক আছিলে মহানগৰীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেফতাৰ ক্ষেত্ৰী আৰক্ষীৰ বৃহস্পতিবাৰে প্ৰেয়সীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল বিপুল মল্লিক যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছিল যুৱকজনে ফুচুলাই আনি স্মিতা মণ্ডলক হত্যা কৰিছিল মানে ল'ৰাটোৱে মাৰিছে ল'ৰাটোৱে মাৰিছে যিহেতু সি কৈছে মোবাইল কিনি দিব ছোৱালীটো যেতিয়া কৈছে সেয়া আনিছে যেতিয়া সেয়া মাৰিছে মোবাইল কিনিব বুলি লৈ আনি পিছত মাৰিলে ঘটনাৰ পোহৰলৈ অহা 12 ঘণ্টাৰ ভিতৰতে ক্ষেত্ৰী আৰক্ষীৰ তৎপৰতাৰে গ্ৰেফতাৰ কৰিবলৈ সক্ষম হয় অভিযুক্তক আমি 4 তাৰিখে গধূলি 7টা 7:30 বজাত আমি ইনফৰমেশ্যন এটা পাইছিলোঁ এই ঔজাৰী গাঁৱৰ গাঁওবুঢ়া তেওঁ আমাক খবৰ এটা দিছিলে যে আননোন মানে ফিমেল ডেড বডি এটা গাঁও ডুমৰীয়া পথাৰৰ মাজত পোৱা গৈছে তো আমি তাত গ'লোঁ গৈ পেলাই ফাৰ্ষ্ট আমি ছোৱালীজনী কোনো গাঁৱৰ ওচৰ পাজৰ মানুহে আইডেণ্টিফাই কৰিব পৰা নাছিলে কিন্তু পিছত গাঁৱৰ 1 নং ঔজাৰী গাঁৱৰ সুস্মিতা মণ্ডল বুলি ছোৱালীজনী চিনাক্ত হ'ল তেওঁলোকৰ ঘৰৰ মানুহ আহিলে ঘৰৰ মানুহ আহি চিনাক্ত কৰিলে আৰক্ষীৰ সূত্ৰে জনোৱা অনুসৰি শৰীৰৰ বিভিন্ন স্থানত ডেগাৰেৰে 17 বাৰ আঘাত কৰিছিল হত্যাকাৰীয়ে উল্লেখযোগ্য যে পূৰ্বেও এইগৰাকী যুৱতীকে কিশোৰী অৱস্থাতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি জেল হাজতলৈ গৈছিল ঘাতক প্ৰেমিক বিপুল মল্লিক মানে আমি গম পালোঁ যে তাই ল'ৰা এটা আগতে ভাল পাইছিলে ভাল পোৱাৰ পিছত ল'ৰাটোৰ নাম আছিলে বিপুল মালিক তাৰ ঘৰ নিজ ডিমৰীয়া আৰু যোৱা 2025 চনৰ জুলাই মাহত মানে তেওঁলোকৰ এটা মানে ছোৱালীজনী ভাল পাই পেলাই ছোৱালীজনীক সেই ল'ৰাটোৱে প্ৰেগনেণ্ট কৰিছিলে চ' পক্সো কেছ এটা সি অলৰেডি জুলাই মাহত এৰেষ্ট হৈছিলে এৰেষ্ট হৈ চালান গৈছে চালান যোৱাৰ পিছত এই ফেব্ৰুৱাৰী মাহমানত মানে সি জেলৰ পৰা ওলাইছে তো সেইটোৱে তাৰ আখেজ আছিলে সেই আকেজতে মেবি মানে সি তাইক মানে আকৌ ফুচুলাই মাতি আনি পথাৰত তাইক মানে চাকু দি পেটত মানে গোটেই বডিত মানে টোটেল 17-18টামান মানে স্পট ষ্টেবিং কৰিছে আৰু ডিঙিটো মানে কাটিছে কাটি পেলাই সি তেনেকৈ ডেড বডিটো পথাৰত থৈ পেলাই সি পলাইছিলে তাৰপিছত আমি সেইদিনাখন ডেড বডি আনি বাকী পষ্টমৰ্টেম কৰি কালি আমি ছোৱালী ঘৰৰ গাৰ্জেনৰ পৰা দেউতাকৰ পৰা এফআইআৰ লৈছোঁ আৰু আমি কালিয়ে আছামিজনক কৰায়ত্ব কৰিছোঁ গুৱাহাটীৰ পৰা সি পলাব বিচাৰিছিলে আমি গুৱাহাটীৰ পৰা কৰায়ত্ব কৰিছোঁ সম্প্ৰতি আৰক্ষীয়ে ধৃত হত্যাকাৰীক গ্ৰেফতাৰ কৰি সোধপোছ কৰি অব্যাহত ৰাখিছে তদন্ত কেছ ৰেজিষ্টাৰৰ 12 ঘণ্টাৰ ভিতৰত আমি আছামিটো ধৰিবলৈ সক্ষম হৈছোঁ হয় সেইটো তদন্ত চলিছে আনহাতে হত্যাকাৰী বিপুল মল্লিকক ফাঁচীৰ দাবীত ক্ষেত্ৰী থানাত তীব্ৰ প্ৰতিবাদ ল'ৰাটো যে মাৰিছে তাৰপিছত ল'ৰাটো মাইকে কৈছে আহাচোন তুমি মোবাইল দিম তাৰপিছত কি গৈছে মোবাইলটো আনিবৰ কাৰণে মোবাইলটো আনি মাৰি চাৰিজনে পাৰিছে আছু মল্লিক আৰু নমিতা মল্লিক আৰু ৰীতা মল্লিক আৰু পিন্ধুটোৰ নাম হৈছে ৰাতুল মল্লিক এই চাৰিজনে মিলি কেনে তাইক মাৰিছে মাৰি কেনে তাৰপিছত পেলাই দি কেনে তাৰপিছত ইয়াত কৈ আছে ল'ৰাটো ঘৰত নাই ক'ত গৈছে মই নাজানো ঘৰত ক'ত গৈছে ইফালে বন্ধত ক'ত পেলাই কিনি ইয়াত আহিছে তাৰপিছত সি ক'ৰ পৰা ওলাই কিনে মাকে কিয় বঢ়াই থৈছে আমাক কিয় ৰ'দত পেলাই দিছে মৃত সুস্মিতা মণ্ডলৰ পৰিয়ালৰ লোক আৰু গাঁওবাসীয়ে ক্ষেত্ৰী আৰক্ষী থানাত সাব্যস্ত কৰিলে প্ৰতিবাদ হত্যাকাৰীক উচিত শাস্তিৰ দাবী পৰিয়ালৰ লোক তথা গাঁওবাসীৰ এতিয়া আমি তাক একদম 100% তাক ফাঁচি দিব লাগে মানে এই দুনিয়াত ৰাখিব নালাগে তাক বিপুল মল্লিক তাক মুঠৰ পৰা শেষ কৰি দিব লাগে আৰু ৰাখিব নালাগে তাক
শুকুৰবাৰে জাগিৰোডৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে দিনজোৰাকৈ আয়োজন কৰে বিশ্ব পৰিৱেশ দিৱস এই উপলক্ষে ঠায়ে ঠায়ে গছপুলি ৰোপণ কৰাৰ লগতে অনুষ্ঠিত হয় পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা ক'ত কেনেদৰে উদযাপন কৰা হ'ল পৰিৱেশ দিৱস চাহক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে জাগিৰোডৰ বিভিন্ন স্থানত শুকুৰবাৰে পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস এই দিৱসৰ সৈতে সংগতি ৰাখি জাগিৰোড মহাবিদ্যালয়ৰ শিক্ষক গোটৰ মহিলা কোষৰ উদ্যোগত আৰু এনচিচিৰ সহযোগত অনুষ্ঠিত হয় গছপুলি ৰোপণ কাৰ্যসূচী আনহাতে জাগিৰোডৰ ভানু বিদ্যা মন্দিৰ প্ৰাথমিক বিদ্যালয়তো কণ শিক্ষাৰ্থী তথা মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে ৰোপণ কৰে কেইবাটাও গছপুলি আজি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে তো সেই সুযোগত আমি জাগিৰোড কলেজ উইমেন সেল আৰু তাৰ লগতে কলাবৰেশ্যন কৰিছে আমাৰ কলেজৰ এনচিচি তাৰ লগত আমি 3টা কাৰ্যসূচী লৈছো হাতত আমি আগৰ পৰা কৰি আহিছো বিভিন্ন ধৰণৰ জনকল্যাণমূলক কাৰ্যসূচীবিলাক যোৱাবাৰ আমি গোভৰ সোণাইকুছি গাঁৱত আমি এই প্ৰগ্ৰামটো কৰিছোঁ তদুপৰি জাগিৰোড ক্ৰীড়া সন্থাৰ খেলপথাৰৰ সন্মুখ ভাগ তথা জাগিৰোড মহাবিদ্যালয় প্ৰাংগণতো বিভিন্ন ফল ফুলৰ গছপুলি ৰোপণ কৰা হয় বিশ্ব পৰিৱেশ দিৱস পৰিৱেশৰ 3টা উপাদান পানী বায়ু মাটি আৰু 3টাই ক্ৰমান্বয়ে আমাৰ বেয়ালৈ গৈ আছে তাৰ ৰক্ষাৰ্থে এই পৰিৱেশ দিৱসটো উদযাপন কৰা হয় বা এই পৰিৱেশ দিৱসটো 5 জুনটোই সীমাবদ্ধ থাকিব নালাগে আমি একচুৱেলি পৰিৱেশ ৰক্ষাৰ কাৰণে গছ-গছনি এটা মূল্যৱান এটা আমাৰ উপাদান তাক আমি কিন্তু এপ্ৰিল মাহত পৰা যদি আৰম্ভ কৰোঁ তেতিয়াহ'লে আমাৰ বেছি উপযুক্ত সময় মোৰ কথা হৈছে যে আমি গছ ৰুলেই নহ'ব আমি সেই গছখিনিক লালন পালন কৰিব লাগিব ৰক্ষণাবেক্ষণ দিব লাগিব ইফালে নখলা মাধ্যমিক বিদ্যালয় প্ৰাংগণতো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জাগিৰোডৰ জ্যেষ্ঠ নাগৰিক সমিতি উপস্থিত হৈ বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে জাগিৰোডৰ জ্যেষ্ঠ নাগৰিক সমিতিৰ বিষয়ববীয়া তথা সদস্যসকলে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতে একত্ৰিতভাৱে ৰোপণ কৰে গছপুলি জাগিৰোড জ্যেষ্ঠ নাগৰিক সমিতিৰ সৌজন্যত নখলা মাধ্যমিক বিদ্যালয়ৰ সহযোগত গোটেই বিশ্বতে যি বিশ্ব পৰিৱেশ দিৱস পালন কৰি অহা হৈছে সেই দিৱস লগত সংগতি ৰাখি আমি 2টা অনুষ্ঠানে আজি নখলা মাধ্যমিক বিদ্যালয়ত আমি সমবেত হৈছোঁ আমি লগতে আহ্বান জনাইছোঁ যে এই বৃক্ষৰ যোগেদি যে ইয়াৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষক কৰ্মচাৰীসকল প্ৰধান অধ্যক্ষসকলে যাতে এই গছপুলিকেইটা সুব্যৱস্থা কৰি ৰাখে আনহাতে জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থা আৰু জাগিৰোড শাখা কবি সন্মিলনৰ উদ্যোগতো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন ৰাজহুৱা স্থানত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় জাগিৰোডৰ শিশু উদ্যানৰ পৰা আৰম্ভ হোৱা এই গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি অনিৰুদ্ধ ডেকাই লগতে উপস্থিত থাকে জাগিৰোড শাখা কবি সন্মিলনৰ বিষয়ববীয়াকে প্ৰমুখ্য কৰি জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়া বিশ্বৰ পৰিৱেশ দিৱস হিচাপে আমি আজি বহু বছৰ ধৰি অসম চৰকাৰ তথা বন বিভাগে এই অনুষ্ঠানটি পৰিচালনা কৰি আছে আৰু সদৌজন ৰাইজলৈ বুলি এই অনুষ্ঠানটো বহলি গৈছে এতিয়া আমি সদৌ অসম কবি সন্মিলনৰ সামাজিক দায়বদ্ধতা কোষৰ দ্বাৰা এই বন দিৱসটিত অন্ততঃ ফল মূলৰ গছৰ পুলি 2-এটা ৰুবলৈ আমি প্ৰতিটো শাখাকে সদৌ অসম কবি সন্মিলনে আহ্বান জনাইছিলে তাৰ পৰিপ্ৰেক্ষিততে আমি আজি ইয়াত আহি উপস্থিত হৈ সদৌ অসম কবি সন্মিলন ছাত্ৰ সন্থাৰ জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাৰো ইয়াত সহযোগ কৰিছে মৰিগাঁও বন বিভাগত এতিয়া দালালৰ দপদপনি বন বিষয়াই মধ্যস্থতাকাৰীৰ যোগেৰে দাবী কৰা ধন নিদিয়া বাবেই হকে বিহকে হাৰাশাস্তি কৰাৰ অভিযোগ একাংশ ডাম্পাৰ চালকৰ বৈধ চালান থকাৰ পাছতো বালি কঢ়িওৱা ট্ৰাকৰ পৰা বৃহৎ অংকৰ ধন সংগ্ৰহ কৰা কোন এইগৰাকী বন বিষয়া এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ ৰিপৰ্ট কি চলিছে মৰিগাঁৱৰ বন বিভাগত
দালালৰ দপদপনিত ক্ষোভিত স্থানীয় ব্যৱসায়ী। বিচৰা ধৰণে ধন নিদিয়াৰ বাবে হাৰাশাস্তিৰ অভিযোগ। মৰিগাঁও বন বিভাগত চলা দালাল ৰাজে এতিয়া কঁপাই গৈছে সমগ্ৰ মৰিগাঁও জিলা। বন বিষয়াই বিচৰা ধন নিদিয়াৰ বাবে বালি কঢ়িওৱা ডাম্পাৰক হাৰাশাস্তি কৰাৰ অভিযোগ চালকৰ। বালি কঢ়িওৱা প্ৰতিখন ডাম্পাৰৰ পৰা ৫,০০০ টকাকৈ দাবী কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে ডাম্পাৰ চালকসকলে। তাৰমানে কেনেকুৱা হ'ল, মোৰ গাড়ীখন চালান কাটা আছিল। আপোনাৰ চালান কাটা গাড়ীখন আহি থাকোঁতে মায়ঙত আমাৰ যিটো মৰিগাঁৱৰ ৰেঞ্জাৰ তেখেতে লেডিজগৰাকীয়ে তেখেতে মায়ঙত মোৰ গাড়ীখন ৰখাই তাৰপিছত চালান চেক কৰিলে। চালানৰ ডেট থকাৰ স্বত্তেও গাড়ীখন তেওঁ চালানৰ ডেট পাৰ হ'ব আপোনাৰ প্ৰায় আৰু ২-৩ ঘণ্টা আছে, ৩ ঘণ্টামান সময় ৰখাই ৰাখিছে। কিন্তু বিনা চালানৰ গাড়ী কিছুমান আছে, সেইবিলাক গাড়ী পাৰ কৰাই দিছে, যাব দিছে। কিন্তু চালান থকা গাড়ীখন তাই ৰখাই থৈ দিছে। ৰখাই থৈ কেনেকৈ চালানৰ ডেটটো পাৰ হয় সেইটো চাইছে। যেতিয়া ডেটটো ২-৩ ঘণ্টাৰ পিছত পাৰ হৈ গ'ল, তেতিয়া গাড়ীখন তাই কৈছে ষ্টাফক উঠাই দিছে, ড্ৰাইভাৰৰ পৰা মোবাইল কাঢ়ি লৈছে, হেল্পাৰৰ পৰা মোবাইল কাঢ়ি লৈছে, মোৰ যাতে মালিকে কণ্টেক্ট কৰিব নোৱাৰে। মোৰ মোবাইলটো লৈ গাড়ীখন ৰেঞ্জ অফিচৰলৈকে লৈ গৈছে। লৈ যাই মই পিছত খবৰ পালোঁ আৰু আমাৰ যিটো মহলদাৰবিলাকে গম পালে, তেওঁলোকেও আগবাঢ়ি আহি কেনে কদমতলী জাগাটোত ৰখালে গাড়ীখন। ৰখাই কেনে অলপ কিছু তেওঁলোকে মনোমালিন্য হয়। তাৰপিছত মোৰ ১ ঘণ্টামান পিছত মই আহি গৈছোঁ, যিহেতু মই চন্দ্ৰপুৰৰ সিফালে পানীখাতিত থাকোঁ। তাৰপিছত আহিলোঁ, আহি কথাখিনি কি হৈছে কি নহৈছে ময়ো সুধিলোঁ। সোধাৰ পিছত তেওঁ কৈছে নাই তেওঁ গাড়ীৰ ভিতৰতে মনে মনে আছে, কোনো একো কৰা নাই। তাৰমানে শুনি আছে, কোনোবাই কুৱেশ্যন কৰি আছে বা এনে সুধি আছে আপুনি কিয় গাড়ীখন আনিলে, চালান থকা গাড়ী, তাই কিন্তু কৈফিয়ত দিব পৰা নাই। দালালৰ যোগেৰে এই ধন সংগ্ৰহ কৰাৰ অভিযোগ মৰিগাঁও বন বিভাগৰ এগৰাকী বিষয়াৰ। অবৈধভাৱে ধন সংগ্ৰহ কৰিবলৈ দালাল নিয়োগ কৰি দাবী ধমকিৰে ধন সংগ্ৰহত নামি পৰিছে বিষয়াগৰাকী। বৈধ চালান থকাৰ পাছতো বন বিষয়াই নিয়োগ কৰা দালালক দিব লাগে ৫,০০০কৈ নগদ ধন। সেই ধন নিদিয়াৰ বাবেই নিশা ৰাজপথত উপস্থিত হৈ বালি কঢ়িওৱা ডাম্পাৰসমূহ ৰখাই হাৰাশাস্তি কৰাৰো অভিযোগ বন বিষয়াৰ বিৰুদ্ধে। তাতে এজন চন্দ্ৰপুৰৰ ল'ৰা এজন আছে কুন্তি কলিতা বুলি, তেওঁ আগতে পইচাবিলাক উঠাইছিল। আমিও তেওঁক মানে অনলাইনত পইচা দিছিলোঁ, পাৰ গাড়ীত ৫,০০০কৈ দিছিলোঁ। তাৰপিছত তেওঁ ৰেঞ্জাৰৰ লগত কিবা বুজাবুজি আছে, সেই বিষয়ে আমিতো সেনেকৈ ৰেঞ্জৰ লগত মানে কোনো সেনেকৈ নাই। তেওঁ মিডিলমেন হিচাপত এই কামটো কৰিছিল। আগত তেওঁ ৰাখিছে, হয়তো ৰেঞ্জাৰ ৰাখিব পাৰে, আজিও আছে। আজিও দেখা পাইছোঁ কুন্তি কলিতা য'ত গাড়ী ধৰিছে স্পটত, তেতিয়া কুন্তি কলিতা অলপ পিছত আহি পাইছে। এখন গাড়ী এখন ব্লেক কালাৰৰ কলা স্কৰ্পিঅ' লৈ তেওঁ আহি পাইছে সেই স্পটত। তেওঁৰ লগত হয় কোনোবা আছে আৰু এজন, মই সেইখিনি নাজানো। শনিবাৰে নিশা জাগিৰোডৰ ডিমৰুগুৰিত উপস্থিত হৈ বৈধ চালান থকাৰ পিছতো একাংশ বালি কঢ়িওৱা ডাম্পাৰক হাৰাশাস্তি কৰে মৰিগাঁও বন বিভাগৰ বিষয়াই। পৰৱৰ্তী পৰ্যায়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইয়াকে লৈ এতিয়া একাংশ মহলদাৰ আৰু চালকৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সেয়েহে শীঘ্ৰেই এই ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে বিভাগীয় কৰ্তৃপক্ষক। ঘটনাটো মোৰ গাড়ীখন ধৰিছে আপোনাৰ 6:30 বজাত। চালানৰ ডেট আছে আপোনাৰ 8:30 আছে চালানৰ ডেটটো। তাৰপিছত তাতে ৰখাই কাৰোবাৰ লগত কথা পাতি কেনে তাৰপিছত মোক মৰিগাঁও ফালে লৈ যাই আছে অফিচত। তাৰপিছত মই ক'লো বাইদেউ চালান আছে, নাই বোলা। আহিলোঁ, কি কৰিম, লৈ আহিল সেইখিনি আৰু। তাৰপিছত মহলদাৰে আহিল, মহলদাৰক ফোন কৰিলোঁ যে চালান আছে তথাপি গাড়ী লৈ যাই আছে। সেইটো মহলদাৰে আহিল, মহলদাৰ অহাৰ পিছত তাৰপিছত পুলিচৰ মানুহ গ'ল, যাই কেনে গাড়ীখন ইয়াতে লৈ আহিল। ৰখাইছে চালানখনৰ কাৰণে। চালানটো চাইছে, চালান আছে না, মই বোলো আছে বাইদেউ। চালানটো চাইছে, চাই কেনে আৰু মোক আৰু একো কোৱা নাই, ব'লা এই যাব লাগে, মৰিগাঁও যাব লাগে। আৰু গাড়ী বিনা চালানৰ গাড়ী দুখন ধৰি কেনে তাতে থৈ দিছে, কিন্তু সেই দুখন অনা নাই, মোক অকলে লৈ আহিছে।
হামকজানাই জাগিৰোডৰ ছেটেলাইট চিটি গঠন সম্পৰ্কীয় প্ৰতিবাদী কাৰ্যসূচী সোমবাৰে পুনৰ টাউনশ্বিপ গঠনৰ বিৰোধিতাৰে সদৌতুৱা ছাত্ৰ সন্থাৰ নেতৃত্বত উলিওৱা হয় এক মানৱ শৃংখল কাৰ্যসূচী সহস্ৰাধিক লোকে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি চৰকাৰৰ এই সিদ্ধান্ত স্থায়ীভাৱে বাতিল কৰাৰ দাবী উত্থাপন কৰে হামকটানাই জাগিৰোডৰ সিন্ধিখৰৰ খিলঞ্জীয়া ৰাইজৰ প্ৰতিবাদ দীৰ্ঘদিনৰে পৰা সিন্ধিখৰৰ ছেটেলাইট টাউনশ্বিপৰ গঠনৰ বিৰোধিতাৰে প্ৰতিবাদ কৰি অহা খিলঞ্জীয়া ৰাইজে সোমবাৰে অন্য এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জাগিৰোডৰ ৰৌমাৰী খেলপথাৰৰ পৰা দেওখাল শিৱ মন্দিৰলৈ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি খিলঞ্জীয়া ৰাইজক প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগান দি চৰকাৰক সকিয়নি প্ৰদান কৰে আজি আমি সিন্ধিখৰ ৰৌমাৰী খেলপথাৰৰ পৰা দেওখাল মন্দিৰলৈকে আমি এটা ৰেলী কৰিলোঁ আমি অসম চৰকাৰে যি জাগিৰোড টাউনশ্বিপ পৰিকল্পনা কৰিছিলে আমাৰ জাগিৰোড সিন্ধিখৰত তাৰ আমি বিৰোধিতাৰে এই বৃহৎ সমদল আমি কৰিলোঁ আৰু আমি এই সমদলত জৰিয়তে আমি অসম চৰকাৰ আৰু ইয়াৰ মাননীয় বিধায়ক বৰ্তমানৰ মন্ত্ৰী পীযুষ হাজৰিকাক আমি সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ তিৱা ভূমিত কোনো এনেকুৱা টাউনশ্বিপ আমি স্থাপন কৰাটো আমি নিবিচাৰোঁ অকল সিন্ধিখৰ বুলিয়েই নহয় সমগ্ৰ অসমত য'ত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল বসবাস কৰি আছে তেওঁলোকক উচ্ছেদ কৰি পেলাই কোনো ধৰণৰ এনেকুৱা টাউনশ্বিপ আমি স্থাপন কৰাটো আমি কোনোপধ্যে মানি নলওঁ সদৌ তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বত সহস্ৰাধিক বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে একত্ৰিতভাৱে এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি অসম চৰকাৰ গো বেক পীযুষ হাজৰিকা হুঁচিয়াৰ টাউনশ্বিপ আমাক নালাগে শীৰ্ষক শ্লোগানেৰে উত্তাল কৰি তোলে ৰাজপথ আমাৰ খুব স্পষ্ট কথা ছেটেলাইট টাউনশ্বিপ তিৱা সাহিত্য পৰিষদৰ অন্তৰ্গত 17 ট্ৰাইবেল বেলেঞ্চ ব্লক লগতে তিৱা সাহিত্য পৰিষদৰ অন্তৰ্গত তিৱা অধ্যুষিত অঞ্চল লগতে তিৱাৰ লগতে প্ৰতিনিধি অন্য খিলঞ্জীয়া জাতি জনগোষ্ঠী বসবাস কৰা এই অধ্যুষিত অঞ্চলসমূহত কোনো কাৰণে এই জাতিসংঘী ছেটেলাইট টাউনশ্বিপ স্থাপন কৰিব নোৱাৰিব কাৰণ এই মাটি আমাৰ গোভাৰজাই আমাক দি থৈ দিয়া মাটি হয় এই গোভাৰজাই আমাক দান কৰা মাটি আমি ইয়াত বসবাস কৰি আছো ইয়াত আমাৰ অধিকাৰ আছে আজি আমাৰ ভূমি ৰক্ষাৰ কাৰণে আমি এই যে ভূমিপুত্ৰ জনগোষ্ঠীয়ে সংগ্ৰাম কৰিবলগীয়া হৈছে এইখন বিজেপি চৰকাৰৰ দিনত ইয়াতকৈ পইতাৰ কথা কোনো হ'ব নোৱাৰে কাৰণ তেওঁলোকৰ শ্লোগানেই হৈছে জাতি মাটি ভেটি ৰখাৰ শ্লোগান আজি জাতি মাটি ভেটি ৰখাৰ শ্লোগান দি তেওঁলোকে আমাৰে ভূমিপুত্ৰ জনগোষ্ঠীৰ ভূমি কাঢ়িব বিচাৰিছে আমাৰ ভেটি কাঢ়িব বিচাৰিছে তেওঁলোকৰ এই শ্লোগানৰ মান্যতা ক'ত থাকিলে আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ স্থানীয় বিধায়ক পীযুষ হাজৰিকা ডাঙৰীয়াক যে তেওঁলোকে যি শ্লোগান দি আমাৰ ভূমি আমাক ৰক্ষণাবেক্ষণ দিয়া যিটো শ্লোগান আছিল তেওঁলোকে জাতি মাটি ভেটি ৰখাৰ যিটো শ্লোগান আছিলে তাত আজি তেওঁলোকে মানে ৰাৱণৰ ৰূপ লৈছে আমাৰ ভূমি কাঢ়িবৰ কাৰণে এইটো আমি কোনো কাৰণত আমি তিৱা জনগোষ্ঠী আমি একচেপ্ট নকৰিম শীঘ্ৰেই যদি ছেটেলাইট টাউনশ্বিপ গঠনৰ এই সিদ্ধান্ত চৰকাৰে বাতিল নকৰে অনাগত দিনত ইয়াতকৈ অধিক গণ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ সদৌ তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বৰ আপোনালোকে সকলোৱে দেখিছে যে অসমত হিন্দু খাত্ৰে মে হে খাত্ৰে মে বুলি কৈ আজি অসমত খিলঞ্জীয়া ভূমিপুত্ৰসকলে নিজৰ স্থান নিজৰ মাটি ভূমি নিজৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ হেৰাই গৈ আছে সেইটোত এটা কথা ক'ব বিচাৰিছো এতিয়া অসমীয়া গোবেক ধ্বনি আমি শুনিছো কাৰ্বি চাইনিজ গোবেক আমি শুনিছো ঠিক তেনেতে আমি অসমত বসবাস কৰা প্ৰতিজন খিলঞ্জীয়া প্ৰতিজন জনজাতিৰ লোকসকলৰ নিজৰ অস্তিত্ব হেৰাই গৈ আছে এতিয়া আমি ইয়াত জাগিৰোড উপস্থিত আছো জাগিৰোড আমি গোটেই অসমৰ জনজাতীয়সকল মিলি পেলাই আমি একগোট হৈ পেলাই আমি ৰাজপথ আমি উত্তাল কৰিব আহিছো কাৰণ কিয় আহিছো ইয়াত টাউনশ্বিপ বনাব ক'ত য'ত জনজাতীয় লোকসকলে বসবাস কৰে এই জনজাতীয় লোকসকলৰ বসতি স্থান কৰা এই স্থানতে গোটেইখিনি উচ্ছেদ কৰি পেলাই তাৰ পৰা গোটেইখিনি ঘৰ ভাঙি মেলি গোটেইখিনি যিসকল 40-50 ইয়াৰ ভূমিপুত্ৰ যদি ইমান যদি উচ্ছেদ কৰা সাহস আছে অসমত থকা ট্ৰাইবেল বেলেঞ্চ ব্লক মাটিবোৰ উচ্ছেদ কৰক কিন্তু সেইবোৰ এলোকৰ দম নাই তেওঁলোকে দম কৰে আছে সদায় জনজাতীয় লোকসকলৰ ওপৰত অত্যাচাৰ কৰা জনজাতীয় লোকসকলক দমন কৰা সেইটো মাত্ৰ এই চৰকাৰে তেওঁলোকে মাত্ৰ পাৰে সেইকাৰণে পীযুষ হাজৰিকা ডাঙৰীয়া তেওঁলোকক মই আহ্বান দিছো যে ট্ৰাইবেল সকলক এই সদায় আঙুলিয়াই দিয়া কাৰোবাক এৰেষ্ট কৰি দিয়া কাৰোবাক দমন কৰা কিন্তু এইটো এতিয়া নচলিব সেইটো আমি সহ্য নকৰো আৰু যেহেতু এই চৰকাৰে যদি সঁচাকে যদি জনজাতীয় লোকসকলৰ পক্ষত দিয়া চৰকাৰ তেনেহলে ইয়াত উচ্ছেদখিনি বন্ধ কৰক ইয়াত চাৰ্ভেটো বন্ধ কৰিলে আৰু লিখিতভাৱে ইয়াতে ট্ৰাইবেল সকল যিসকল ইয়াতে আছে যিটো জাগিৰোডত যিটো সিন্ধিখৰত যিটো টাউনশ্বিপৰ পৰিকল্পনা যিটো চলি আছে সেইটো অতি শীঘ্ৰে লিখিতভাৱে তেওঁলোকে যে ইয়াত টাউনশ্বিপ নহব সেইটো তেওঁলোকে স্পষ্টীকৰণ কৰক তাৰ পাছত আমি আন্দোলনখিনি আমি স্থগিত ৰাখিম
জাগিৰোডত সদৌ অসম বাঙালী পৰিষদৰ নেতৃত্বৰ সংবাদমেল মন্ত্ৰীসভাত এজনো হিন্দু বাঙালীক স্থান নিদিয়াৰ বাবে ক্ষোভিত সংগঠনটোৰ নেতৃত্ব শীঘ্ৰেই হোজাইৰ বিধায়ক শিলাদিত্য দেৱক মন্ত্ৰিত্ব প্ৰদানৰ দাবী জনালে বাঙালী পৰিষদৰ নেতৃত্বই হোজাইৰ বিধায়ক শিলাদিত্য দেৱক মন্ত্ৰিত্ব প্ৰদানৰ দাবী বাঙালী পৰিষদ অসমৰ নেতৃত্বৰ বিজেপি চৰকাৰৰ দিনত ব্ৰহ্মপুত্ৰ উপত্যকাত হিন্দু বাঙালী প্ৰতিনিধিয়ে মন্ত্ৰিত্ব নোপোৱাত বহু সমস্যাৰ সন্মুখীন হৈ অহাৰ অভিযোগ হিন্দু বাঙালীসকলৰ বুধবাৰে সমগ্ৰ ৰাজ্যতে বাঙালী পৰিষদ অসমৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে সংবাদমেলৰ আয়োজন কৰাৰ সমান্তৰালভাৱে জাগিৰোডতো এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে বাঙালী পৰিষদৰ নেতৃত্বই আজি বাঙালী পৰিষদ অসমৰ ৰাজ্যিক সমিতিৰ আমাৰ নিৰ্দেশ মৰ্মে গোটেই জিলাবিলাকত আজি আমাৰ সংবাদমেল পতাৰ এটা ব্যৱস্থা কৰা হৈছে সেই মৰ্মে আমি মৰিগাঁও জিলাতো আমি সংবাদমেল পাতিছোঁ কাৰণটো হ'লগৈ যে এইবাৰ বিধানসভাৰ যোৱাৰ পিছত অসম মন্ত্ৰীসভাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা এজনো হিন্দু বাঙালীক মন্ত্ৰী দিয়া হোৱা নাই তো আপোনালোকৰ জৰিয়তে আমি দাবী জনাওঁ অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে আমাৰ মন্ত্ৰীসভাত আমাৰ এজন বাঙালী হিন্দু মন্ত্ৰিত্ব দিব লাগে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা কাৰণ আমাৰ যিবিলাক সমস্যা আছে এই সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত আমি দেখিছোঁ যে প্ৰায় 45 লাখ বাঙালী হিন্দু ভোটাৰ থাকা সত্ত্বেও আমাৰ প্ৰতিনিধি কম কাৰণ আমাৰ বেংগলী হিন্দুসকলে আমাৰ বিধায়কৰ কেতিয়াও টিকেট নিবিচাৰে কিন্তু আমাৰ বিধায়ক কম হ'লেও 45 লাখ কিন্তু বেংগলী লোকৰ প্ৰায় 90% ভোটাৰে আমাৰ বিজেপিত ভোট দি আহিছে হিয়া উজাৰি সেই ক্ষেত্ৰত আমাৰ সমস্যাবোৰ কিন্তু সমাধান হোৱা নাই আমি দেখিছোঁ বিগত চৰকাৰবোৰৰ দিনত দেৱেশ চক্ৰৱৰ্তী লামনিং তেওঁ মন্ত্ৰিত্ব পাইছিল পিছত তেওঁ উপাধ্যক্ষও পাইছিলে পিছত অধ্যক্ষও হৈছিল তেনেকৈ ডক্টৰ অধ্যন্ত কুমাৰ দে হোজাই তেখেতো মন্ত্ৰিত্ব পাইছিল আপোনাৰ পিছত গোপীনাথ দাস বকু কামৰূপ তেখেতকো মন্ত্ৰিত্ব দিয়া হৈছিল পিছত আপোনাৰ চন্দন চৰকাৰো মন্ত্ৰিত্ব পাইছিল কিন্তু কংগ্ৰেছৰ দিনত কিন্তু বিগত আমাৰ 2014 চনৰ পৰা প্ৰায় আমাৰ দুটা কাৰ্যকাল শেষ হৈ এতিয়া তিনিটা কাৰ্যকাল আৰম্ভ হৈছে বিজেপি চৰকাৰৰ দিনত কিন্তু আমাৰ এজনো কিন্তু এতিয়ালৈকে মন্ত্ৰিত্ব পোৱা নাই সংবাদমেলত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰায় 45 লাখ হিন্দু বাঙালী ভোটাৰ থকাৰ পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কিয় এজনো হিন্দু বাঙালীয়ে মন্ত্ৰিত্ব লাভ কৰা নাই বুলিও প্ৰশ্ন মুখ্যমন্ত্ৰীগৰাকীক বিগত দিনত পায় না নাই সেইটো ডাঙৰ কথা হ'ব আমাৰ বিধায়কৰ টিকেট পায় না নাই সেইটোও ডাঙৰ কথা হৈ যাব কাৰণ যেহেতু দেখিছে যে তেওঁলোকক মন্ত্ৰিত্ব বা বিধায়ক নিদিলেও যেহেতু ভোট দিয়ে আমাক সেই হিচাপে তেওঁলোকৰতো কোনো দৰকাৰ নাই বা তেওঁলোকৰ ভোটৰে দৰকাৰ বা আমাৰ যিবিলাক সমস্যা আছে এইবিলাক সমস্যা কিন্তু সমাধান হোৱা নাই আচৰিত কথা আপোনালোকে কেবিনেট সিদ্ধান্ত আপোনালোকে দেখিছে যে যোৱা কেবিনেটত কিছুমান কেবিনেটত আপোনাৰ কি হৈছিলে গোৰ্খা বা আমাৰ ৰাজবংশীসকলক তেওঁলোকক যিটো ডি ভোটাৰ বা যিবিলাক সমস্যা আছিল এইবিলাক সমাধানৰ ক্ষেত্ৰত কিন্তু আমাৰ কেবিনেটে সিদ্ধান্ত তেওঁলোকক বাহাল ৰাখিছে কিন্তু আমাৰ যিটো আছিলে সেইটো কিন্তু বাতিল কৰিছে বেংগলী হিন্দুৰ ক্ষেত্ৰত তো এইটো এটা ডাঙৰ সমস্যা গতিকে আমাৰ যদি প্ৰতিনিধি নাথাকে তেনেহ'লে আমাৰ সমস্যাটো কেতিয়াও সমাধান নহয় গতিকে সেইকাৰণে আপোনালোকৰ জৰিয়তে আমি দাবী জনাওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসম চৰকাৰক যাতে আমাৰ যিবিলাক সমস্যা সমাধানৰ ক্ষেত্ৰত যদি আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ এজন বাঙালী হিন্দুক মন্ত্ৰিত্ব দিয়ে তেনেহ'লে আমাৰ সমস্যাটো সমাধান হ'ব বা তেওঁ আমাৰ হৈ মাত মাতিব বুলি আমি আশাবাদী আমাৰ ইয়াতে দেখিছোঁ এজন যোগ্য ব্যক্তি আছে শিলাদিত্য দেৱ তেখেতক মন্ত্ৰী দিলে বেছি ভাল হয় হিন্দু বাঙালীসকলৰ হৈ সততে সৰব হৈ থকা হোজাইৰ বিধায়ক শিলাদিত্য দেৱক মন্ত্ৰিত্ব প্ৰদানৰ বাবে আহ্বান জনায় বাঙালী পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক ইন্দ্ৰজিৎ দাস আৰু বাঙালী পৰিষদ অসমৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি তাপস বসুৱে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা যোগ্য বাঙালী হিন্দু বিধায়কক অসম মন্ত্ৰীসভাত স্থান দিব লাগে আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাঙালী হিন্দুৰ আৰ্থ সামাজিক আৰু ৰাজনৈতিকভাৱে আপোনাৰ চিন্তা চৰ্চা কৰিবলৈ অসম মন্ত্ৰীসভাত এজন বাঙালী হিন্দুক মন্ত্ৰিত্ব দিব লাগে এইটো আমাৰ দাবী আমি প্ৰথমতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাওঁ যেহেতু মৰিগাঁও জিলাৰ আমাৰ এজন মন্ত্ৰী দিছে আগতেও মন্ত্ৰী আছিল তেখেতে দক্ষ মন্ত্ৰী মাননীয় জাগিৰোড সমষ্টিৰ মাননীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী তেখেতক মন্ত্ৰী দিয়াৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি দাবী কৰিছোঁ যে বিগত চৰকাৰ সময়ত আমি দেখিছোঁ বিজেপি চৰকাৰত
আমি বাঙালি হিন্দু ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বাঙালি হিন্দু এজনো বিধায়কক মন্ত্ৰিত্ব দিয়া নাই। প্ৰায় 3টা কাৰ্যকাল চলি আছে। 2016 চনৰ পৰা অসম চৰকাৰত অসম মন্ত্ৰীসভাত বাঙালি হিন্দু ব্ৰহ্মপুত্ৰ উপত্যকাত দিয়া নাই। আমি চৰকাৰৰ ওচৰত ক'ব খোজোঁ যে বাঙালি হিন্দুৰ কি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাঙালি হিন্দুৰ কি কোনো ধৰণৰ ৰাজনৈতিক উত্থান নহ'ব নেকি, বা কোনো ধৰণৰ বাঙালি হিন্দুৰ কি সমস্যা নাই নেকি ব্ৰহ্মপুত্ৰ উপত্যকাত? আজি বাঙালি হিন্দুসকলৰ ডিভোটাৰ সমস্যা আছে, নাগৰিকত্বৰ সমস্যা আছে, বসুন্ধৰা মাটি বাৰীৰ সমস্যা আছে। কিন্তু নতুন কৰি আজি 10-11 বছৰ ধৰি অসম চৰকাৰে আৰু নতুন কৰি এটা সমস্যা সৃষ্টি কৰিবলৈ বিচাৰি আছে যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা এজনো বিধায়কক বাঙালি হিন্দু বিধায়কক মন্ত্ৰিত্ব দিয়া নাই। এইটো আমাৰ কাৰণে ডাঙৰ এটা সমস্যা। বিশেষকৈ হিন্দু সমাজৰ কাৰণে একমাত্ৰ কণ্ঠ হৈ পৰিছে মাননীয় হিজৰাইল সমষ্টিৰ বিধায়ক মাননীয় শিলাদিত্য দেৱ ডাঙৰীয়া। শিলাদিত্য দেৱ ডাঙৰীয়া যদি অসম মন্ত্ৰীসভাত স্থান পায় নিশ্চয় বাঙালি হিন্দুসকলৰ কাৰণে আৰু হিন্দু সমাজৰ কাৰণে ভাল হ'ব, আৰু সেইকাৰণে তেওঁক মন্ত্ৰীসভাত স্থান দিব লাগে বুলি বাঙালি পৰিষদ অসম মৰিগাঁও জিলা সমিতিৰ পৰা আজি গোটেই অসমত আমাৰ প্ৰেছ মিট হ'ব। আমি প্ৰেছ মিটৰ যোগেদি অসম চৰকাৰক তথা মাননীয় মুখ্যমন্ত্ৰীক দাবী কৰিছোঁ। সংবাদমেলত উপস্থিত থাকে বাঙালি পৰিষদ অসমৰ বুঢ়াবুঢ়ী আঞ্চলিকৰ সভাপতি ৰাজকুমাৰ মণ্ডল। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শুকুৰবাৰে ডিমৰীয়াৰ কেইবাখনো শৈক্ষিক প্ৰতিষ্ঠানত গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈ জুবিন গাৰ্গৰ সোঁৱৰণত ৰোপণ কৰে গছপুলি। প্ৰকৃতি ভালপোৱা জুবিন গাৰ্গৰ স্মৃতি প্ৰকৃতি সংৰক্ষণৰ মাজেৰে সদায় সজীৱ কৰি ৰাখিবলৈ আহ্বান জুবিন পত্নীৰ। চাওক এই সন্দৰ্ভত আমাৰ এক বিশেষ ৰিপৰ্ট। ডিমৰীয়াত শুকুৰবাৰে গৰিমা শইকীয়া গাৰ্গ আৰু ডক্টৰ পামী বৰঠাকুৰ প্ৰাণৰ শিল্পীৰ সোঁৱৰণত অংশগ্ৰহণ কৰিলে এলানি গছপুলি ৰোপণ কাৰ্যসূচীত। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ডিমৰীয়াৰ ডেফডিল নাৰ্চাৰী আৰু জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত আয়োজন কৰা এই বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰাণৰ শিল্পীক সোঁৱৰণ গৰিমা শইকীয়া গাৰ্গৰ। ডিমৰীয়া মহাবিদ্যালয়, ক্ষেত্ৰী উচ্চ মাধ্যমিক বিদ্যালয়, ক্ষেত্ৰী শংকৰদেৱ শিশু বিদ্যা নিকেতন আৰু সোণাপুৰ মহাবিদ্যালয় জুবিন গাৰ্গৰ প্ৰিয় নাহৰৰ পুলি ৰোপণ কৰি সজল সোঁৱৰণ প্ৰাণৰ শিল্পীক। আনহাতে শংকৰদেৱ শিশু বিদ্যা নিকেতন ক্ষেত্ৰীত গৰিমা শইকীয়া গাৰ্গ উপস্থিত হোৱাৰ লগে লগে ধূপ দীপেৰে উষ্ম আদৰণি ছাত্ৰ ছাত্ৰী তথা আচাৰ্যবৃন্দৰ। গছপুলি ৰোপণ কৰাৰ পূৰ্বে ঈশ্বৰ পুত্ৰৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰি আৱেগিক হৈ পৰে গৰিমা শইকীয়া গাৰ্গ। বিশ্ব পৰিৱেশ দিৱস হিচাপে গছপুলি ৰোৱাৰ কাৰ্যসূচী এটা গ্ৰহণ কৰিছে জুবিন ফেন ক্লাবে। যিটো প্ৰতি বছৰে কৰা হয়। জুবিনৰ নেতৃত্বত, তেওঁৰ আদৰ্শত আৰু তেওঁৰ গাইডেন্সত কৰা হয়। এইবাৰ তেওঁলোকে নিজে ঠিক কৰি লৈছে এনেকৈ ডিমৰীয়া কলেজ আৰু এইটো অঞ্চলৰ সোণাপুৰ ক্ষেত্ৰী অঞ্চলৰ বহুকেইখন এনেকুৱা শিক্ষানুষ্ঠান আৰু ৰাজহুৱা স্থান তেওঁলোকে বাছনি কৰি লৈছে, আৰু য'ত গছপুলিবোৰ ৰোৱাৰ পিছত ভালকৈ প্ৰতিপালনো হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে নিজেই তেওঁলোকে প্ৰতিপালন কৰিব, সেইটো দায়িত্ব তেওঁলোকে লৈছে। তেনেকুৱা ঠাই তেওঁলোকে বাছি লৈছে। গতিকে জুবিন ফেন ক্লাব তেওঁলোকে জুবিন আৰ্মি বুলি ক'বলৈ ভাল পায় আৰু জুবিনৰ আদৰ্শ কঢ়িয়াই দিবলৈ তেওঁলোকে চেষ্টা কৰিছে। গতিকে মই তেওঁলোকৰ লগত সহযোগ কৰিছোঁ। আমি এনেই জুবিনে অকল পৰিৱেশ দিৱসৰ দিনাই নহয়, গোটেই বছৰটোৱে তেওঁ গছপুলি ৰোপণ কৰাৰ কাৰ্যসূচী যিকোনো সময়ত য'তে ত'তে তেওঁ গ্ৰহণ কৰি থাকে আৰু চেষ্টাও কৰে যাতে ভালকৈ তদাৰক হয়, গছপুলিবোৰ প্ৰতিপালন হয়, ডাঙৰ হয়। তেওঁ পৰিৱেশৰ বিষয়ে যথেষ্ট সতৰ্ক আছিল। প্ৰকৃতিৰ বাবে তেওঁ বহুতখিনি কৰিবলৈ চেষ্টা কৰিছিল। আমিও তেনেকুৱা পদক্ষেপ কিছুমান গ্ৰহণ কৰিব লাগিব। আজি বিশ্ব পৰিৱেশ দিৱস কাৰণে আমি গছপুলিয়ে আজি ৰোপণ কৰিছোঁ, কিন্তু ইয়াৰ বাহিৰে আৰু বহু পদক্ষেপ কিবা কিবি আমি গ্ৰহণ কৰিব লাগিব। আপোনালোকৰ সহায় সহযোগিতা সদায় লাগিব। জুবিন গাৰ্গৰ আদৰ্শেৰে সমগ্ৰ ডিমৰীয়াৰ লগতে অসম ভূমিক সেউজ কৰি তোলাৰো আহ্বান গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰৰ। এই আজিৰ দিৱসটোতে আমি আৰম্ভ কৰিব লাগে যে জেগাই জেগাই এনেকুৱা কিছুমান গছ ৰুব লাগে যাতে সেই জীৱ জন্তুখিনিৰ কাৰণেও সহায় হয়, কনফ্লিক্ট নহয়। তেতিয়াহে প্ৰকৃতিৰ সংৰক্ষণ হ'ব। আৰু ইয়াত আমি গছপুলি ৰুবলৈ আহিলোঁ। আমাৰ জুবিন গাৰ্গ ফেন ক্লাবৰ এটা পদক্ষেপ তেওঁলোকে লৈছে। দাদা যিহেতু প্ৰকৃতিৰে মানুহ, তেওঁ এই আজিৰ দিনটো খুব উলহ মালহেৰে উদযাপন কৰিছিলে। সদায় গছ ৰুই
মানুহক এৱেৰনেছ এটা প্ৰদান কৰিবলৈ। আনহাতে ডেফোডিল নাৰ্চাৰীৰ উদ্যোগত আয়োজন কৰা এই বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত জুবিন গাৰ্গৰ প্ৰকৃতি প্ৰেম সন্দৰ্ভত বিশদভাৱে ব্যাখ্যা কৰি ৰাইজক প্ৰকৃতি সংৰক্ষণৰ প্ৰতি সজাগ হ'বলৈ আহ্বান জনায় নাৰ্চাৰীখনৰ স্বত্বাধিকাৰ ৰাজীৱ শৰ্মাই। বিশ্ব পৰিৱেশ দিৱস এই দিনটোত আমাৰ সকলোৰে শ্ৰদ্ধাৰ জুবিন গাৰ্গদেৱ আমাৰ ডেফোডিল নাৰ্চাৰীত প্ৰত্যেক বছৰে আহিছিলে 4 তাৰিখে। মেক্সিমাম তেখেত আহিছিলে, আহি পেলাই গছৰ বিষয়ে কথা পাতিছিলে আৰু গছ ৰোৱাৰ কথা কৈছিলে, আমাৰ লোকেল গছবিলাক সংৰক্ষণৰ কথা কৈছিলে। গতিকে এই দিনটোত তেখেতক শ্ৰদ্ধা জনাবৰ কাৰণে আমি এই উদ্যোগটো আজি লৈছোঁ। এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। জাগিৰোডত CPIMৰ প্ৰতিবাদী কাৰ্যসূচী। প্ৰস্তাৱিত ছেটেলাইট টাউনশ্বিপ সম্পূৰ্ণৰূপে বাতিল কৰাৰ দাবীৰে একত্ৰিত হ'ল প্ৰতিবাদী জনতা। দীৰ্ঘদিনৰ পৰা ফৰেষ্ট এলেকাৰ গাঁওসমূহক ৰাজগাঁও হিচাপে ঘোষণা কৰি মাটিৰ পট্টা প্ৰদানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে CPIMৰ সদস্যসকলে। লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধেও সৰব নেতৃত্ব। এই প্ৰতিবাদী সমদলত শাসনাধিষ্ঠিত দল বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে আটা, নিমখ বা অন্যান্য ৰেচনসমূহ সুলভ মূল্যত দিয়াৰ ব্যৱস্থা শীঘ্ৰেই কাৰ্যকৰী কৰাৰ বাবে দাবী উত্থাপন কৰে CPIMৰ নেতৃত্বই। বিজেপি চৰকাৰ গঠন কৰাৰ একমাহো হোৱা নাই। নিৰ্বাচনৰ আগত তেওঁলোকে সকলোকে নানা ধৰণৰ প্ৰতিশ্ৰুতি দিছিল আৰু নিৰ্বাচিত হোৱাৰ পাছত এতিয়ালৈকে পূৰ্ণাংগ মন্ত্ৰীসভাও তেওঁলোকে গঠন কৰা নাই। কিন্তু কাম যিটো প্ৰথমতে কৰিবৰ কাৰণে আগবাঢ়িছে সেয়া হ'ল তিৱা মানুহৰ উচ্ছেদ, জনজাতীয় মানুহৰ উচ্ছেদ। নিৰ্বাচনৰ আগত তেওঁলোকে ছেটেলাইট টাউনশ্বিপ কৰিম বুলি বৰদুৱাৰ অঞ্চলত, মিৰ্জা পলাশবাৰী এইটো অঞ্চলৰ বৰদুৱাৰ অঞ্চলত তেওঁলোকে ৰাভা মানুহখিনিক উচ্ছেদ কৰাৰ কাৰণে আগবাঢ়িছিল আৰু নিৰ্বাচন হৈ যোৱাৰ লগে লগে আক্ৰমণ কৰিছে ছেটেলাইট টাউনশ্বিপৰ নামত এই তিৱা মানুহখিনিৰ ওপৰত, য'ত এজন শক্তিশালী মন্ত্ৰী, যোৱা মন্ত্ৰীসভাৰ এজন শক্তিশালী মন্ত্ৰী MLA আচলতে তেওঁৰ ছত্ৰছায়াত এই মানুহখিনিৰ মাটি দখল কৰাৰ কাৰণে ছাৰ্ভে কৰিলে। তিৱা জনসাধাৰণলৈ ধন্যবাদ যে তেওঁলোকে সাহসেৰে ইয়াৰ প্ৰতিবাদ কৰিলে, তেওঁলোকৰ বিৰুদ্ধে থিয় দিলে। আনকি মুখ্যমন্ত্ৰী অহাৰ দিনা তেওঁলোকে ৰাইজে স্বতঃস্ফূৰ্তভাৱে যিটো প্ৰতিবাদ কৰিলে এইটো অকল্পনীয়। নিৰ্বাচনৰ আগত আমি তেওঁলোকলৈ সংগ্ৰামী অভিনন্দন জনাইছোঁ। গতিকে আমাৰ নীতি স্পষ্ট। ফৰেষ্ট ৰাইট এক্ট, জনজাতি বন আইন যিখন আছে, বন অধিকাৰ আইন, সেই আইনমতে জনজাতীয় মানুহ য'ত বসবাস কৰি আছে বনাঞ্চলত তেওঁলোকক মাটিৰ অধিকাৰ দিব লাগে। কেৱল দিয়াই নহয়, তাতে ৰাজগাঁও বুলি ঘোষণা কৰি তেওঁলোকক মাটিৰ পট্টা দিয়াৰ কথা এই আইনত লিখা আছে। সেইবিলাকৰ কথালৈ তেওঁলোক যোৱা নাই। তেওঁলোকে ক'লৈ গৈছে, মানুহখিনি কেনেকৈ 1 টকা 2 টকা দি ইয়াৰ পৰা খেদিব পাৰি, যাতে ছেটেলাইট টাউনশ্বিপৰ নামত যিটো বিজনেছ হ'ব, ডাঙৰ ডাঙৰ নিৰ্মাণ হ'ব, এই নিৰ্মাণ কাৰ্যত আমাৰ প্ৰাক্তন মন্ত্ৰী অসমৰ এই আমাৰ নহয় আমাৰ যে ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংঘাল, তেওঁৰ পৰিয়ালৰ যিটো ৰিয়েল ইষ্টেট বিজনেছ, তেনেকুৱা কিছুমান মানুহৰ কাৰণে তেওঁলোকে সুবিধা কৰি দিব বিচাৰিছে। ইয়াৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আমি প্ৰতিবাদ অব্যাহত ৰাখিম আৰু নিৰ্বাচনৰ পাছত সামগ্ৰিকভাৱে মূল্য বৃদ্ধিৰ নামত যিটো তেওঁলোকে আক্ৰমণ কৰিছে সকলো মানুহৰ ওপৰত, সেইকাৰণে আমি কৈছোঁ এখন বিশ্বাসঘাতকৰ চৰকাৰ, ইয়াৰ বিৰুদ্ধে আন্দোলন আমি অব্যাহত ৰাখিম। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জাগিৰোডৰ সমীপৰ টপাতলিস্থিত প্ৰগ্ৰেছিভ ফাৰ্টিকেম প্ৰাইভেট লিমিটেডেও আয়োজন কৰে দিনজোৰা কাৰ্যসূচী। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিমৰীয়াৰ দুৰুঙৰ বীৰলাচিত জাতীয় বিদ্যালয়ত উদ্যোগটোৰ সঞ্চালক তথা কৰ্মকৰ্তাসকল উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ফল ফুলৰ পুলি বিতৰণ কৰে। ইয়াৰ লগতে উদ্যোক্তাসকলৰ সৈতে একত্ৰিতভাৱে গছপুলি ৰোপণ কাৰ্যসূচীও সমাপন কৰে।
আনহাতে পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এজোপা গছপুলি টপাতলিৰ উদ্যোগ চৌহদত ৰোপণ কৰে পৰিচালন সঞ্চালকগৰাকীয়ে। এনেদৰে বিভিন্ন কাৰ্যসূচীৰে দিনজোৰাকৈ প্ৰগ্ৰেছিভ ফাৰ্টিকেম প্ৰাইভেট লিমিটেডৰ বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচী সম্পন্ন কৰা হয়। বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে আজি আমাৰ প্ৰগ্ৰেছিভ ফাৰ্টিকেমৰ ফালৰ পৰা আমি দুৰুঙৰ বীৰ লাচিত জাতীয় বিদ্যালয় স্কুলত আহি আমি গছপুলি বিতৰণ কৰিলোঁহি আৰু এই ল'ৰা ছোৱালীখিনিৰ যোগেদিয়ে আমি বিশ্বত যে প্ৰকৃতিক বচাবৰ কাৰণে গছপুলি আমি লগাব লাগে, গতিকে সেইখিনিৰ ব্যৱস্থা কৰি আমি প্ৰগ্ৰেছিভ ফাৰ্টিকেমৰ ফালৰ পৰা গছপুলি বিতৰণ কৰিবলৈ সকলোৱে আহি একগোট হ'লোঁ। খুবেই ভাল লাগিলে আৰু সকলোৱে এইটো পালন কৰাটো উচিত। তেহে আমাৰ পৃথিৱী থাকিব, পৃথিৱী থাকিলেহে গছ গছনি থাকিলে আমি জীয়াই থাকিব পাৰিম। ধন্যবাদ। মৰিগাঁৱৰ সদৰ আৰক্ষীৰ বিশেষ শাখাৰ মঙলবাৰে ড্ৰাগছ বিৰোধী অভিযান। মৰিগাঁৱৰ কল্যাণপুৰত অভিযান চলাই আটক কৰিলে এটা সৰবৰাহকাৰী। সৰবৰাহকাৰীটো মৰি মুছলিম গাঁৱৰ ৰেকিবুৰ ৰহমান বুলি জানিব পৰা গৈছে। ধৃত সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে নিষিদ্ধ হেৰইন। আনহাতে ৪৫টাতকৈ অধিক ড্ৰাগছ ভৰ্তি কণ্টেইনাৰো জব্দ কৰিবলৈ সক্ষম হয় ধৃত ৰেকিবুৰৰ পৰা। ইয়াৰ পূৰ্বেও নিচাজাতীয় সামগ্ৰী বিক্ৰীৰ অপৰাধত ৩বাৰকৈ জেললৈ যাবলগীয়া হৈছিল ধৃত ড্ৰাগছ সৰবৰাহকাৰী ৰেকিবুৰ ৰহমান। ডিমৰীয়া তথা উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান ডেফোডিল গ্ৰুপ অৱ ইনষ্টিটিউচনৰ উদ্যোগত শুক্ৰবাৰে উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। ধূপগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আমগুৰি সংযোগী পথছোৱা ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ শৰণত জুবিন নাহৰ পথ হিচাপে নামকৰণ কৰি ৰোপণ কৰা হয় গছপুলি। ক্ষেত্ৰস্থিত ডেফোডিল কলেজ অৱ হৰ্টিকালচাৰ, এগ্ৰিকালচাৰ এণ্ড টেকনলজি আৰু ডেফোডিল নাৰ্চাৰী অল্ডৰ সহযোগত আয়োজন কৰা এই বিশেষ কাৰ্যসূচীৰ যোগেৰে অঞ্চলটোত পৰিৱেশৰ প্ৰতি সজাগ কৰাৰ প্ৰয়াস কৰা হয়। দিনজোৰাকৈ অনুষ্ঠিত এই কাৰ্যসূচীত বিশিষ্ট কৃষি বিজ্ঞানী ডক্টৰ হেমেন্দ্ৰনাথ ভট্টাচাৰ্য, মহাবিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ লগতে অন্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। বিশ্ব পৰিৱেশ দিৱস সকলোৱে জানে আৰু পৰিৱেশৰ কাৰণে আপোনালোকে গমেই পাইছে ইতিমধ্যে সকলোৱে যে পৰিৱেশ কি ধৰণে সলনি হৈ আছে। বতৰৰ দুৰ্যোগ, অনাকাংক্ষিতভাৱে বৰষুণ, অনাকাংক্ষিত এই 4 দিন কি ধৰণৰ তাপমাত্ৰা, মানে ফিলছ লাইক 45 ডিগ্ৰী, যদিও আমাৰ 36, 37 আছে, ইয়াত ফিলছ লাইক 45, যেনেকৈ ৰাজস্থানত 45 হ'লে আমাৰ ইয়াত 37 হ'লে সেইটো ফিল হ'ব। এই ধৰণৰ যিটো হৈছে, নহ'ব লগা ঠাইত বৰষুণ, নহ'ব লগা সময়ত বৰষুণ, নহ'ব লগা সময়ত খৰাং, এতিয়া আগতীয়া বৰষুণ ইমান হ'ল, তাৰপিছত দেখিব যে তাৰপিছত খৰাং হ'ব। এই যে বতৰৰ বিজুতিবিলাক হৈছে, এইবিলাকতো আমি মেন ক্ৰিয়েটেড, আমি ৰেছপনচিবল, আমি দায়িত্বটো গ্ৰহণ কৰিব লাগিব তাৰ কাৰণে, কাৰণ আমি পৰিৱেশ দূষিত কৰাত মানৱ জাতিৰ ভূমিকা আটাইতকৈ বেছি। অত্যধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসমত হোৱা ঐতিহাসিক খাদ্য আন্দোলনত শ্বহীদ বৰণ কৰা মৰিগাঁও জিলাৰ দুগৰাকী ছাত্ৰক ক্ৰমে পুতুল শইকীয়া আৰু গজেন ইংতিৰ শৰণত সদৌ অসম ছাত্ৰ সন্থাই 10 জুন তাৰিখে ছাত্ৰ সংহতি দিৱস উদযাপন কৰি আহিছে। ইয়াৰ অংশস্বৰূপে বুধবাৰে দুয়োগৰাকী ছাত্ৰৰ জন্মস্থান ভোৰবন্ধাত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভোৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত উদযাপন কৰা হয় ছাত্ৰ সংহতি দিৱস। পুৱা দুয়োগৰাকী শ্বহীদৰ সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক শিৱ দাসৰ লগতে শ্বহীদৰ পৰিয়ালবৰ্গই। আনহাতে ঔগুৰি মাধ্যমিক বিদ্যালয়ত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিব্যজ্যোতি চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন স্মৃতিচাৰণ সভাত অসম সেনা, অসম উন্নতি সভা, ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে আমন্ত্ৰিত অতিথিসকলে শ্বহীদদ্বয়ক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। আজি আমি ভোৰবন্ধাবাসী হিচাপে গৌৰৱ অনুভৱ কৰোঁ। সমগ্ৰ অসমৰ আমাৰ এটা চিনাকি হৈছে ভোৰবন্ধাৰ নামটো। দুজন শ্বহীদ 1974 চনৰ যি খাদ্য আন্দোলন সমগ্ৰ অসমতে হৈছিল, কিন্তু সমগ্ৰ অসমৰ সেই আন্দোলনটোত ভোৰবন্ধাৰ দুজন ঔগুৰি হাইস্কুলৰ ফুলকুমলীয়া ছাত্ৰই সেই আন্দোলনত জঁপিয়াই পৰোঁতে পুলিচৰ বুকুত গুলি লৈ পেলাই তেওঁলোকে শ্বহীদ বৰণ কৰিছিল। আৰু তেতিয়াৰ পৰা
সদৌ অসম ছাত্ৰ সন্থাই সেই শ্বহীদ হোৱা দিনটোক ছাত্ৰ সংহতি দিৱস হিচাপে উদযাপন কৰি আহিছে। আজি আমিও ভূৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে এই দিনটোত আমি সেই শ্বহীদৰ যি বছৰেকীয়া আদ্য শ্ৰাদ্ধভাগ আমি ৰাজহুৱাভাৱে ঔগুৰি মাধ্যমিক বিদ্যালয় তাত আমি অনুষ্ঠিত কৰি আহিছোঁ। আজিও ঠিক তেনেদৰে দিনজোৰা কাৰ্যসূচীৰে আমি এই শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জনাই আজি সংহতি দিৱস আমি উদযাপন কৰিছোঁ সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, ভূৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত। উত্তৰ পূৰ্বাঞ্চলৰ বৈজ্ঞানিক জৈৱ কৃষি প্ৰসাৰৰ উদ্দেশ্যেৰে PM ডিভাইন প্ৰকল্পৰ অধীনত শুক্ৰবাৰে জাগিৰোডৰ জাৰগাঁৱত থকা কৃষি বিজ্ঞান কেন্দ্ৰত সমূহীয়া বীজ ভাণ্ডাৰৰ পৰিচালনা আৰু ব্যৱস্থাপনা ব্যৱহাৰিক দিশসমূহৰ শীৰ্ষক এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। ICAR, NBPGR, নতুন দিল্লী আৰু নেক্টা শ্বিলঙৰ যৌথ উদ্যোগত আয়োজন কৰা হয় এই কাৰ্যসূচী। সমূহীয়া বীজ ভাণ্ডাৰৰ ব্যৱস্থাপক, মাষ্টাৰ ট্ৰেইনাৰ আৰু কৃষকসকলৰ দক্ষতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে আয়োজিত এই প্ৰশিক্ষণত থলুৱা বীজ সংৰক্ষণ, বহনক্ষম কৃষি পদ্ধতিৰ প্ৰসাৰ আৰু বীজ সুৰক্ষা শক্তিশালীকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মৰিগাঁও জিলা আয়ুক্ত অনামিকা তেওৱাৰীয়ে কৃষি বৈচিত্ৰ্য সংৰক্ষণ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে মানসম্পন্ন বীজ উপলব্ধতাৰ নিশ্চিত কৰাৰ ক্ষেত্ৰত সমূহীয়া বীজ ভাণ্ডাৰৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। কাৰ্যসূচীৰ আৰম্ভণিতে প্ৰকল্পৰ মুখ্য অনুসন্ধানকাৰী তথা ICAR, NBPGRৰ উদ্ভিদ অনুসন্ধান আৰু জাৰ্মোপ্লাজাৰ সংগ্ৰহ বিভাগৰ মুৰব্বী ডক্টৰ PK সিঙে আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে প্ৰকল্পটোৰ বিষয়ে চমু আভাস দাঙি ধৰে। प्रशिक्षण कार्यक्रम था वो कम्युनिटी सीड बैंक के मैनेजर्स और मास्टर ट्रेनर्स के ऊपर था। और जो आप जैसा सब लोग जानते हैं, हमारे जो देश की और विशेषकर असम प्रदेश की, जो कि पहले हमारी बहुतायत में होती थी, यहाँ पे बहुत सारी लोकल प्रजातियां थी धान की और दूसरी फसलों की थी, लेकिन अब वो धीरे धीरे खत्म हो रही हैं। तो उनको हम किस तरह से संरक्षित कर सकते हैं, और भारत सरकार की एक योजना जो PM डिवाइन के अंतर्गत पूर्वोत्तर में ऑर्गेनिक एग्रीकल्चर को बढ़ावा देना है, तो ऑर्गेनिक एग्रीकल्चर के लिए भी उन प्रजातियों की बहुत आवश्यकता है और उन्हीं के संरक्षण हेतु ये कार्यक्रम था। অনুষ্ঠানত উপস্থিত থাকে কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱৰ মুৰব্বী ডক্টৰ ৰিজুস্মিতা শৰ্মা ডেকা, প্ৰকল্পটোৰ পৰামৰ্শদাতা আৰু মুখ্য বিজ্ঞানী ডক্টৰ SK মালিক, বিশিষ্ট সমাজকৰ্মী উৎপল কুমাৰ নাথ, ভাৰতীয় কৃষি দক্ষতা পৰিষদৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক মুৰব্বী অমৃত কুমাৰ বৰাকে ধৰি বিজ্ঞানী, কৃষি বিশেষজ্ঞ, বিষয়া আৰু কেইবাগৰাকীও কৃষকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত থাকি গছপুলি ৰোপণ কাৰ্যসূচীৰ অংশ লয় মৰিগাঁও জিলা আয়ুক্তগৰাকীয়ে। আজি মানে প্ৰধানমন্ত্ৰী ডিভাইন PM ডিভাইন স্কিমৰ আণ্ডাৰত ইয়াতে ICAR আৰু নেক্টাৰ মিলি আমাৰ কেইবাখনো জিলাত তেওঁলোকে মানে ট্ৰেইনিং দিব আহিছে। কমিউনিটি চিড বেংক মানে আমাৰ যিখিনি ঐতিহাসিক যিখিনি আমাৰ চিড আছিলে, যোনটো অৰ্গেনিকেলি আমি যিখিনি খেতি কৰিব পাৰোঁ আমাৰ কৃষকসকলক এভেইলেবল কৰিবৰ কাৰণে অৰ্গেনিক এই গুটিখিনি, সেইখিনিৰ ওপৰত কমিউনিটি চিড বেংক আমাৰ PM ডিভাইন স্কিমৰ আণ্ডাৰত এনেকুৱাকৈ বহুত কেইটাও মানে গোটেই অসমত হৈছে, 30-40টা এনেকুৱা চিড বেংক হৈছে, মৰিগাঁও জিলাতো হৈছে। আৰু তাৰে কাৰণে সেই যিখিনি ট্ৰেইনাৰ যিখিনিয়ে মানে এই কমিউনিটি চিড বেংকবিলাক মেনেজ কৰিব, তেওঁলোকক আজি ট্ৰেইনিং দিয়া হৈছে যেন আমাৰ গোটেই মানে কৃষক মানে সমাজে এইটো মানে স্কিমৰ পৰা এই চিড পাই পেলাই আপোনাৰ উপকৃত হ'ব পাৰে, অৰ্গেনিক ফাৰ্মিং আৰু খেতি কৰিব পাৰে। পূব পালিগুৰি গাঁৱৰ এগৰাকী যুৱতী সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে জাগিৰোডত। মাতৃৰ সৈতে বজাৰ কৰিবলৈ যোৱাৰ সময়তে হঠাৎ এখন বাছত উঠে প্ৰায় ২৭ বছৰীয়া নানু চৌহানে। পৰৱৰ্তী সময়ত অচিনাকি নম্বৰৰ পৰা ফোন কৰি জালুকবাৰীত থকা বুলি পৰিয়ালৰ লোকক অৱগত কৰে যুৱতীগৰাকীয়ে। কিন্তু বিগত ৩ জুনৰ পৰা আজিলৈকে কোনো সন্ধান পোৱা নাই মানসিকভাৱে কিছু অসুস্থ নানু চৌহানৰ। প্ৰায় এসপ্তাহ ধৰি যুৱতীগৰাকী ক'ত, কেনেকৈ আৰু কি অৱস্থাত আছে তাকে লৈ চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক।
যদি কোনো সদাশয় ব্যক্তিয়ে যুৱতীগৰাকীৰ সম্বেদ লাভ কৰে তেনেহ'লে স্থানীয় আৰক্ষী অথবা 7637984700 নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালটোৱে। 3 তাৰিখে গৈছিলে মাৰ লগত মা ভণ্টিয়ে নানু চৌহান বজাৰ কৰিব গৈছিলে। এতিয়া বজাৰ চজাৰ কৰি তেতিয়া মায়ে ৰাস্তাই পাৰে আছিলে আৰু ভণ্টিজনী ৰাস্তাই পাৰ হৈ গাড়ী উঠি গ'ল। যাওঁতে এতিয়া আমি বিচাৰিছোঁ, এতিয়া যাইটো চব বিচাৰিছোঁ পোৱা নাই। এতিয়া গুৱাহাটী পাই মোৰ দাদা বেলেগ নম্বৰত দাদা মোবাইলত ফোন মাৰিছে যে ঝালুক পালো মই। এতিয়া তাৰ পৰা এতিয়া ক'ত গ'ল ক'ত নাই নাজানো মই। এতিয়া বিচাৰি থানাতে এণ্ট্ৰি দিলোঁ, চব জেগা এণ্ট্ৰি ফেচবুকত চব এৰিলোঁ মই। এতিয়া গম পোৱা নাই ক'ত আছে। এতিয়া মই ভাবিছোঁ গুৱাহাটীতে আছে, জালুকবাৰীতে এৰিয়াতে আছে। এতিয়া মোক মা দেউতাৰ পৰেচান আছে, এতিয়া কান্দি আছে, কি কৰিম এতিয়া। আমাৰ কোনোবাই চালে ছোৱালীজনীক এই নম্বৰত কণ্টেক্ট কৰক, যোগাযোগ কৰক। 27 বছৰ হৈ আছে এতিয়া। নানু চৌহান খুব কালিগুৰি, জাগিৰোড খুব কালিগুৰি। মৰিগাঁও জিলাৰ সমবায়সমূহৰ কৰ্মচাৰী সন্থাৰ এখন সাধাৰণ সভা মঙলবাৰে মৰিগাঁও জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। দিলীপ ৰাজকুমাৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলাখনৰ 29খন সমবায়ৰ বিভিন্ন বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। এই সাধাৰণ সভাৰ সিদ্ধান্ত অনুসৰি আগন্তুক কাৰ্যকালৰ বাবে মৰিগাঁও জিলা সমবায়সমূহৰ কৰ্মচাৰী সন্থাৰ 21জনীয়া এখনি পূৰ্ণাংগ সমিতিও গঠন কৰা হয়। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাবাতৰি লৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।